নমস্কাৰ আপুনি এক্সম নিউজ চাই আছে চলক আজি জানো অসমৰ আজিৰ 30টা ডাঙৰ খবৰ আপুনি কৰ পৰা আমাক চাই আছে তলত কমেন্ট কৰি নিশ্চয় জনাব আৰু ভিডিওটো লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি বড়োসকলৰ পৰম্পৰাগত নৃত্য বাগুৰুম্বাই ৰেকৰ্ড বড়ো লোক সংস্কৃতিৰ অপূৰ্ব মাদকতা এতিয়া বিশ্বৰ মঞ্চত জিলিকিবলৈ সাজু হৈ উঠিছে আজি সৰুসজাইত 10,000 বড়ো শিল্পীয়ে একেলগে পৰিৱেশন কৰিব বাগুৰুম্বা নৃত্য আজি এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে ভাৰতবাসী বিহু আৰু ঝুমুৰৰ পিছত এইবাৰ বাগুৰুম্বাই গঢ়িব বিশ্ব অভিলেখ বড়ো জনগোষ্ঠীৰ সমৃদ্ধ সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অসম চৰকাৰে অনুষ্ঠিত কৰিছে বাগুৰুম্বা দহ অনুষ্ঠান সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত সৰুসজাইত উপস্থিত থাকিব নতুন বছৰৰ আৰম্ভণিতে দুদিনীয়া কাৰ্যসূচীৰে আজি অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 17 জানুৱাৰীৰ সন্ধিয়া প্ৰায় 6 বজাত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত এক ঐতিহাসিক সাংস্কৃতিক ক্ষণৰ সাক্ষী হ'ব প্ৰধানমন্ত্ৰী বড়ো সম্প্ৰদায়ৰ সমৃদ্ধ ঐতিহ্য উদযাপনৰ বাবে আয়োজিত বাগুৰুম্বা দহ 2026 শীৰ্ষক অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিব এই বিশেষ উপলক্ষে ৰাজ্যৰ 23খন জিলাৰ 81টা বিধানসভা সমষ্টিৰ পৰা অহা 10,000ৰো অধিক শিল্পীয়ে একেলগে সুসংহতভাৱে পৰম্পৰাগত বাগুৰুম্বা নৃত্য পৰিৱেশন কৰি এক অভিলেখ সৃষ্টি কৰিব অৱশেষত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ হাতত পৰিল শান্তিৰ নোবেল বঁটা অৱশ্যে এই বঁটা তেওঁক নোবেল সমিতিয়ে দিয়া নাই বৰঞ্চ ভেনেজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া কাৰিনা মাছাডোৱে নিজৰ বঁটাটো ট্ৰাম্পক উপহাৰ হিচাপে অৰ্পণ কৰিছে 2025 চনত শান্তিৰ নোবেল বঁটা লাভ কৰা মাছাডোৱে পূৰ্বেই ঘোষণা কৰিছিল যে তেওঁ নিজৰ এই সন্মানীয় বঁটাটো আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক দিব বিচাৰে সেই অনুসৰি যোৱা বৃহস্পতিবাৰে হোৱাইট হাউচত ট্ৰাম্পক সাক্ষাৎ কৰি তেওঁ নিজৰ পদকটো ৰাষ্ট্ৰপতিগৰাকীৰ হাতত তুলি দিয়ে গুৱাহাটী দুদিনীয়া অসম ভ্ৰমণৰ কাৰ্যসূচীৰে শনিবাৰে বিয়লি গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেইবাটাও কাৰ্যসূচীলৈ অসমলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰী মোদীয়ে শনিবাৰে কলিকতাৰ মালদহ টাউন ৰেলৱে ষ্টেচনৰ পৰা আনুষ্ঠানিকভাৱে মুকলি কৰিব কলিকতা কামাখ্যা বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ ৰেলখন কলিকতা আৰু গুৱাহাটীৰ মাজত চলিবলগীয়া এই ৰেলখন প্ৰধানমন্ত্ৰীয়ে কলিকতাৰ পৰা ফ্লেগ অফ কৰিব আৰু গুৱাহাটীৰ কামাখ্যা ষ্টেচনত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী ৰাজ্যৰ ৰাজনীতিত অব্যাহত আছে আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ বিতৰ্ক শুক্ৰবাৰে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যমযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে তেজপুৰ অসমৰ 241টা বিধানসভা সমষ্টিৰ ভিতৰত এক গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি হৈছে ৰঙাপৰা বিধানসভা সমষ্টি 68 নম্বৰ ৰঙাপৰা বিধানসভা সমষ্টি অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী এলেকা আৰু ই চাহ বাগিচা অধ্যুষিত এলেকা ৰঙাপৰা বিধানসভা সমষ্টিটো এটা সাধাৰণ শ্ৰেণীৰ বিধানসভা সমষ্টি সমষ্টিটো শোণিতপুৰ জিলাত অৱস্থিত আৰু ই তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত 9টা বিধানসভা খণ্ডৰ অন্যতম হায়দৰাবাদ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে শুক্ৰবাৰে টি20 দলত তিলক বৰ্মা আৰু ৱাশ্বিংটন সুন্দৰৰ স্থানত দলত স্থান লাভ কৰিবলগীয়া খেলুৱৈৰ নাম ঘোষণা কৰে নিউজিলেণ্ডৰ বিৰুদ্ধে আগন্তুক 5খন খেলৰ টি20 শৃংখলাৰ বাবে বেটছমেন শ্ৰেয়াছ আয়াৰ আৰু লেগ স্পিনাৰ ৰবি বিষ্ণোইক দলত অন্তৰ্ভুক্ত কৰা হৈছে